Hi friends, আপোনালোকে চাই আছে ৰুবিছ মিউজিক কিচেন আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পায় প্লিজ লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু বলক এতিয়া আমি ভিডিওটো ষ্টাৰ্ট কৰো এটি হৰু ইন্ট্ৰ লগত হাই আজি এফালে যাব লগা হৈছে আপোনালোকক দেখাই যাম বাৰু ক'ত গৈছো বলক ইয়া চাওক আমি এতিয়া নাডুৱা পাইছোহি নাডুৱা টি ষ্টেট এয়া আৰু এতিয়া বলক আপোনালোকক দেখাই যাম চাব লাষ্ট গেট পাইছো আৰু গৈ থাকিম এতিয়া অকমান গান শুনক ভাল লাগিছে আজি ৰ'দটো ইমান নাই বতৰটো খুব ধুনীয়া কৰিছে বৰষুণ দিব চাগে অলপ পিছত কিন্তু এতিয়া খুব ধুনীয়া বতৰ ওৱাও আৰু এফালে আজি আপোনালোকক দেখাবলৈ লৈছো মোৰ পতিদেৱক এয়া হাই বুলি কওক এবাৰ দেখাই দিছো গাড়ী চলাই আছে বেছি চাবলৈ দিগদাৰ হ'ব বৰষুণ আহিলে অলপ অলপ ভাল লাগিছে কিনকিনীয়া বৰষুণ দিছে কিনকিনীয়া বৰষুণত গৈ আছো খুব সুন্দৰ পৰিৱেশ লকডাউনৰ কাৰণে খুব কম মানুহ ৰাস্তাত দুই এখন গাড়ীহে পাইছো
পাইছোহি ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টলৈ যোৱা ৰাস্তাটো এইটো আপোনালোকক দেখাই দিছোঁ এয়া এইফালে এয়াৰপৰ্টলৈ যাব পাৰি এইফালেদি ডিব্ৰুগড় এয়া আমি ডিব্ৰুগড় পালোহি আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ এখন ডিব্ৰুগড় টাউন হয় গোটেই বন্ধ হৈ আছে লকডাউনৰ কাৰণে সব বন্ধ এতিয়া আপোনালোকক দেখাম আসাম মেডিকেল কলেজলৈ কোনফালেদি যায় ৰাস্তাটো দেখাই আছোঁ ৰ'ব পামগৈ আৰু এতিয়া এয়া মেডিকেল তিনিআলি পালোহি এইফালেদি ঘূৰিছোঁ আমি এতিয়া আপোনালোকক দেখাই দিছোঁ এইফালে অসম মেডিকেল কলেজ হস্পিটেললৈ যায় যোৱা ৰাস্তা আপোনালোকে কেতিয়াবা আহিলে এইফালেদি আহিব চাই লওক বন্ধৰ কাৰণে ৰাস্তা খালী ভিৰ কম হস্পিটেল ডক্টৰ দামানিজ নাৰ্ছিং হোম এইখন ডিব্ৰুগড় দেখাই দিছোঁ আপোনালোকক জে মেমৰিয়েল হস্পিটেল এয়া আদিত্য ডায়েগনষ্টিকেল হস্পিটেল এতিয়া আহি পাই গ'লোঁ আসাম মেডিকেল কলেজ কৃষ্ণ মন্দিৰ আছে ৱালখনহে দেখাইছোঁ আৰু দেই এয়া মন্দিৰ ৰাধাকৃষ্ণ মন্দিৰ এই মন্দিৰভাগ বহুত পুৰণা মন্দিৰ হয় খুব ভাল লাগে ভিতৰত অকণমান দেখাই দিছোঁ এতিয়া পামহি আৰু এয়া আসাম মেডিকেল কলেজ অসম চিকিৎসা মহাবিদ্যালয় আহি পাই গ'লোঁ এইখন গেটখন দেখিছেনে এয়া আহি পালোহি বহুত ডাঙৰ হয় কমপ্লেক্সটো আপোনালোকক গোটেইবিলাক দেখাব নোৱাৰিম OPD কমপ্লেক্সটো দেখাই দিছোঁ যিহেতু মই গাড়ীৰ পৰাই কৰিছোঁ ভিডিঅ' দেখাইছোঁ এইফালে আপুনি যাব পাৰিব ভিতৰত সোমাইছোঁ অকণমান কেম্পাছৰ ভিতৰত ইমাৰ্জেঞ্চি ৱাৰ্ড এইফালেও আছে বহুত ডাঙৰ এৰিয়াটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ গোটেইবিলাকতো দেখাবলৈ সম্ভৱ নহয় গতিকে অলপ দেখাইছোঁ এইবিলাক নতুন বিল্ডিং বনাই আছে সাৰ্জাৰী ডিপাৰ্টমেণ্ট হয় এইটো
এতিয়া আমি ওলাই গৈ আছো মেডিকেল কলেজৰ পৰা এয়া অকণমান দেখাই দিছো ওলাই যোৱা সময়কণত যিহেতু অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হয় ডিব্ৰুগড় আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো তেতিয়ালৈকে বাই বাই